এয়া হৈ আছে আমাৰ ঘৰৰ পুখুৰীটো আৰু ছাইডত এইসমূহ আমাৰ নাৰিকল গছ আৰু একদম আমাৰ ঘৰৰ লগতে এখন পথাৰখন এই পথাৰখন একদম সম্পূৰ্ণ সেউজীয়া আৰু এয়া হৈছে চটিয়ন গছ এজোপা আমাৰ ঘৰৰ পুখুৰীটো আছে সৰু সুৰা মাছ আছে আৰু কেইটামান মধুৰি বাৰু নাই ব'লকচোন আজি আমাৰ পৰিৱেশসমূহ দেখাওঁ নমস্কাৰ জনাইছোঁ সকলোকে বৰ্তমান আমাৰ ঘৰৰ পাছফালে থকা এই পথাৰখনলৈ ওলাই আহিলোঁ আৰু পথাৰখনৰ কিছু সৌন্দৰ্য উপভোগ কৰোঁ লগতে আপোনালোককো দেখাবৰ কাৰণে অলপ চাওঁ এয়া হৈছিল আমাৰ এইজনী আমাৰ গাইজনী আমাৰ লক্ষ্মী হয় কি হ'ল এজনী চাওক আমাৰ গাইজনী লক্ষ্মী এনে থাকিবা কি হ'ল অ'কে সেই থাক এইজনী আচলতে আমি একদম সম্পূৰ্ণ আমাৰ গাঁৱৰ এটা পৰিৱেশ বাৰীত তামোল এয়া তামোলৰ থোক এইবোৰ তামোল আৰু চৰাই চিৰিকটি বহুত পথাৰলৈ অহাৰ লগে লগে চৰাই চিৰিকটি ধেৰ দেখা পোৱা যায় তো এয়া হৈছে আমাৰ সেউজীয়া পথাৰখন এই পথাৰখনৰ আজিৰ পৰা 3 মাহমানৰ আগত একদম সকলোৱে ভুই ৰোৱাত ব্যস্ত হৈ আছিলে হাল মাৰা কঠীয়া তোলা কঠীয়া ৰোৱা আৰু এতিয়া আহি আমাৰ ইয়াত বৰা ধান সেয়া বৰা ধানবোৰ চাওক আহিছে অলপ ধুনীয়াকৈ বৰা ধান হ'ব ধৰিছে এখন আমাৰ পথাৰখন তো একদম বহুত দূৰলৈকে আছে আমাৰ পথাৰ এই ঘৰটো ওচৰ পায়গৈ আৰু এই ঘৰটোৰ ওচৰলৈকে আমাৰ পথাৰৰ খেতি আছে এইখন তো মানে কি হৈছে সেই পথাৰখন বহুত দিন আগত আপোনালোকক দেখাইও আছিলোঁ আৰু একদম ধুনীয়া পথাৰখনৰ পৰিৱেশটো দেখাই দিলোঁ আৰু 1 মাহ 1.5 মাহৰ ভিতৰত ধানসমূহ সোণালী হৈ পৰিব চ' তাৰপিছত আৰু সকলোৱে আৰু খোৱা আৰম্ভ কৰিব দিব চাওক এই গছডাল মানে এডাল সোণাৰু গছ আছিলে আমাৰ তো সোণাৰু গছডাল কাটি দিব লগা হ'ল নহ'লে ধানত মানে ছাঁটো পৰি থাকে যে ধানখিনি ভাল নহয় আচলতে কি হয় মানে আমাৰ গাঁৱত সকলোবোৰ বস্তু পোৱা যায় যদিও কিছুমান আমাৰ প্ৰব্লেম থাকে চ' মানুহৰ ইকনমিকেলি অলপ কষ্ট হয় গাঁৱৰ কিন্তু বাহিৰত বা টাউন চহৰত ইকনমিকেলি প্ৰব্লেম নহয় কাৰণ গাঁৱৰ মানুহ সকলো মানে কৃষিৰ ওপৰত ভিত্তি কৰিয়ে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিব লগা হয় কিছুমানে যদি দিনত কাৰোবাৰ ঘৰত গৈ কাম কৰিছে 300-400 টকা এটা পায় চ' সেইটো টকাই মানে চলিবলৈ নোৱাৰা অৱস্থা হৈছে বা কোম্পানী কাম কৰিও তেনেকুৱা এখন ঘৰ চলাই নিয়াত বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয় গাঁওবাসীয়ে আৰু আপোনালোকে জানে যে মই আচলতে প্ৰাইভেট ছেক্টৰত কাম কৰি আছিলোঁ প্ৰাইভেট কোম্পানীত কাম কৰি আছিলোঁ প্ৰাইভেট কোম্পানীত 2014 চনৰ পৰা কাম কৰি আছিলোঁ মই MR কৰি আছিলোঁ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ চ' লাহে লাহে ভাবিছোঁ যে কিমান আৰু কোম্পানী কাম কৰিম বহুকেইটা কোম্পানীৰ লগত কাম কৰিলোঁ সোমাই বহুত ভাল লাগিলে আৰু এক্সপিৰিয়েঞ্চ যথেষ্টখিনি হ'ল যে প্ৰাইভেট ছেক্টৰত কাম কৰিও যে বহুত আগুৱাই যাব পাৰে বা এখন ভাল প্লেটফৰ্ম পোৱা যায় চ' তেনেকুৱা মইতো কোৱা নাই যে মই প্ৰাইভেট ছেক্টৰ বেয়া বুলি কিন্তু মই ভাবিছোঁ যে আমাৰ বৰ্তমান নিজকৈ কিছুমান ব্যৱসায় আৰম্ভ কৰিম অতি কম দিনৰ ভিতৰত ব্যৱসায়সমূহ আৰম্ভ কৰিম ঘৰত থাকি ব্যৱসায়সমূহ আৰম্ভ কৰিবলৈ কাৰণে চেষ্টা কৰিম চ' সেয়াই আৰু পথাৰত খেতি আছে খেতিবোৰ আমি ধানবোৰ পাওঁৱেই সেইটো কাৰণে আমাৰ ইমান ভাবিব লগা নাথাকে আমি চাউলবোৰ আমাৰ ঘৰৰ পৰা উৎপাদন কৰিব পৰা যায় বৰা চাউল জহা চাউল আৰু আইজোং এইবোৰ আমি পূৰা সম্পূৰ্ণ অৰ্গেনিক খাদ্য খাবৰ কাৰণে চাওঁ গাঁৱৰ মানুহে আৰু বেছিভাগ 70%টোতো 60-70%টোতো অৰ্গেনিকেই হয় চ' টাউন চহৰৰ মানুহৰ নিচিনা নহয় যে 100%ই তেওঁলোকে মেডিচিনত ব্যৱহাৰ কৰা বস্তু খায় শাক চব্জিত মেডিচিন ফল মূলত ক'তো মেডিচিন নাথাকা নহয় চ' গাঁৱত এইসমূহ অলপ ৰেষ্ট্ৰিকশ্যন এটা আছে
যিবোৰ আমি বজাৰৰ পৰা কিনি আনিব লগা হয় সেইবোৰত মেডিচিনবোৰ পাওঁ। আৰু ইয়াৰ ওপৰতো মই ভাবোঁ যে এটা খুব গুৰুত্ব দিব লাগে। আচলতে আমাৰ জনসাধাৰণেও ইয়াৰ ওপৰত সজাগতা হ'ব লাগে আৰু গুৰুত্ব দিব লাগে। লগতে গভমেণ্টৰো কিছুমান দায়িত্ব আছে, তেওঁলোকেও এই যিবোৰ আচলতে মানে মেডিচিন ব্যৱহাৰ কৰে ফুডছত, কলতটোতো সম্পূৰ্ণ মেডিচিন দিয়া হয় বুলি মই জানোঁ, কিন্তু আজিকালি জাক দিয়া কলৰ ব্যৱসায়টো নাইকিয়া হৈ গৈছেগৈ। আগত জাক দিয়াৰ পিছত 4-5 দিনৰ ভিতৰত কল পকে। চ' সেইটো আজিকালি নাই। আজিকালি পাউডাৰ ব্যৱহাৰ কৰে, লিকুইড কিছুমান এনেকুৱা মানে ৰাসায়নিক মানে মেডিচিন ব্যৱহাৰ কৰে যে 6 ঘণ্টাৰ পৰা 12 ঘণ্টাৰ ভিতৰত কল পকি যায় বা ফল মূল সকলোবোৰ পকি আহে। চ' তেনেকুৱা আৰু ভাবিছোঁ যে সৰু ব্যৱসায় এটা আৰম্ভ কৰা সকলোৱে আপোনালোকে আশীৰ্বাদ কৰিব। আমি যিমান পাৰোঁ কম সময়ৰ ভিতৰত ব্যৱসায় আৰম্ভ কৰিবলৈ চাম। আৰু লগতে খেতি পথাৰৰ লগত যিহেতুকে আমি অসমীয়া মানুহ হিচাপে জড়িত হ'বই লাগিব। তেনেকুৱা আৰু খেতি পথাৰৰ লগত জড়িত হ'ম। চাকৰি বাকৰি নহ'ল তেতিয়া সেয়াকে কৰি জীৱনটোতো চলাব লাগিব। সেয়াই, এইখন পথাৰখন চাওক। আমি এইটো ধানটোতো বৰা ধান হয়। চ' এইবোৰ বৰা ধান। এইফালে যাব মানে একদম বহুত জংঘল জংঘল হোৱাৰ কাৰণে মানে অলপ যাবলৈ এইবোৰ দেখিছেনে কিমান জংঘল হৈ আছে। শুকান জেগা বাৰু। ফুলডাল কিন্তু ভাল লাগিছে, এই ফুলডাল ভাল লাগিছে। ধান মাজে মাজে থোক আহিছে আৰু এইবোৰ দেখিছেনে থোক আহিছে, এইটো বৰা ধান। আৰু আগত আমাৰ এইবোৰ কিবা আইজোং এনেকুৱা ধৰণৰ ধান কৰা গৈছে ঘৰত খাবৰ কাৰণে। একদম ধুনীয়া চাওক, এইখন আমাৰ পথাৰখন আৰু এইফালে আমাৰ ঘৰ। আমাৰ পথাৰখন আপোনালোকক দেখালোঁ, লগতে মনৰ কিছু কথা আপোনালোকক অৱগত কৰিলোঁ। আচলতে এইসমূহ কথা আচলতে সত্য কিমান আছে সেই কথা বিশ্লেষণ আপোনালোকে কৰিব পাৰিব ভালকৈ। গতিকে এইসমূহত আমি গুৰুত্ব দিব লাগিব। আৰু যিমান পাৰোঁ মই কৈছোঁ যে নিজাকৈ কিছুমান কাম কৰিবৰ কাৰণে চাওঁ এতিয়া। গতিকে এয়াই আছিলে আমাৰ গাঁৱৰ পৰিৱেশ। আৰু এইখনেই আমাৰ আপোন ঘৰখনৰ পাছফালৰ যিখন পথাৰ, এইখন সকলোবোৰ দেখালোঁ। আৰু সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে।